নমস্কাৰ ছাত্ৰীসকল আজি তোমালোকক যোৱা ভিডিঅ'ত মই তোমালোকক দা আন্ট এণ্ড দা গ্ৰাছহপাৰ এই লেসনটো পঢ়াই দিছিলোঁ। আজি তোমালোকক এই লেসনটো সম্পূৰ্ণ পঢ়োৱা নাছিলোঁ, সেইটো কাৰণে আজি তোমালোকক এই লেসনৰ বাকীখিনি থকা অংশ আজি এই ভিডিঅ'ত তোমালোক দেখুৱাই দিম আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, কাৰণ সকলো অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে অতি প্ৰয়োজনীয় এই ভিডিঅ'টো। গতিকে চোৱাচোন, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, হপ চিজ। এতিয়া তোমালোকে আগৰ ভিডিঅ' যদি দেখিছা তেতিয়ালৈ গম পাবা হপ মানে কি আৰু এনি মানে কি। এতিয়া চোৱা, হপ মানে হ'ল তোমাৰ গ্ৰাছহপাৰ মানে হ'ল তোমাৰ এইটো যিটো দেখিছা নহয় ফৰিং, আৰু এনি মানে হ'ল পৰুৱা, মানে পৰুৱাৰ নাম দিছে এনি, আৰু হপ আৰু ফৰিঙৰ নাম দিছে হপ। এতিয়া চোৱা, হপে আৰু মানে ফৰিং আৰু পৰুৱাৰ মাজত ইয়াত কথা বতৰা অকণ দিছে, এইখিনি চোৱাচোন। ইয়াত চোৱা যে হপে কৈছে হেল্ল' গুড মৰ্ণিং এনি, মানে হপে এনিক গুড মৰ্ণিং জনাইছে, গুড মৰ্ণিং তাৰমানে সুপ্ৰভাত জনাইছে। আৰু এনিয়ে কৈছে গুড মৰ্ণিং হপ, আৰু পৰুৱাও গুড মৰ্ণিং দিছে হপক, যে কৈছে হোৱাটছ দ্য মেটাৰ, মানে কি হ'ল, হোৱাটছ দ্য মেটাৰ। এতিয়া চোৱা, হপে কৈছে আই এম ভেৰি হাংগ্ৰি, মই মানে মোৰ বৰ ভোক লাগিছে। আই এম ভেৰি হাংগ্ৰি, মোৰ বহুত ভোক লাগিছে। উইল ইউ প্লিজ গিভ মি ছাম ফুড, অনুগ্ৰহ কৰি তুমি মোক কিবা খাবলৈ দিব পাৰিবানে। মানে হপে এনিৰ তাত কিবা খাবলৈ বিচাৰিছে, সি বহুত মানে তাৰ ভোক লাগিছে আৰু খাব বিচাৰিছে। এতিয়া চোৱা, এনিয়ে কি কৈছে চোৱাচোন। এনিয়ে কৈছে যে আই হেভ এ গুড ষ্ট'ৰ অফ ফুড, মানে তেওঁৰ এটা ভাল খাদ্যৰ ভাণ্ডাৰ আছে, মানে ভঁৰাল আছে। এনিৰ এটা খাদ্যৰ মানে ভঁৰাল আছে বুলি এনিয়ে কৈছে। ডিডেণ্ট, এইটো ডিড নট, আৰু যিটো স্পকেন ইংলিছত ডিডেণ্ট বুলি কয়, মই ডিড নট বুলি কৈছোঁ। চোৱা, ডিড নট ইউ ষ্ট'ৰ ছাম ফুড ফৰ উইণ্টাৰ, তাৰমানে তুমি শীতকালৰ বাবে মানে জাৰকালিৰ বাবে মানে কিছু খাদ্য সঞ্চয় কিয় নকৰিলা, মানে কৈছে যে তুমি মানে জাৰকালিৰ বাবে কিছু খাদ্য কিয় সঞ্চয় কৰা নাই, বুজি পাইছা। সি কৈছে, এইটো এই পৰুৱাই কৈছে এই হপক, তাৰমানে ফৰিঙক। এতিয়া চোৱা, এই হপে কি কয়, ন' আই ডিড নট, মানে আই ডিডেণ্ট, ন' আই ডিডেণ্ট, নাই মই কৰা নাই। সি কৈছে নাই মই কৰা নাই। আই স্পেণ্ড মাই ডেইজ, সি কৈছে মোৰ দিনবোৰ ছিংগিং এণ্ড ডান্সিং, মানে সি কৈছে স্পেণ্ড কৰিছে, মানে কি কৰিছে যে মই মোৰ দিনবোৰ গান আৰু নৃত্যত, মানে গান আৰু নৃত্যত অতিবাহিত কৰিছে। মানে সিৰ দিনবোৰ কি কৰিছে, গান গাই আৰু নৃত্য কৰি পেলাই অতিবাহিত কৰিছে, মানে কটাইছে। এতিয়া চোৱাচোন যে ইয়াত কি কৈছে চোৱা, ভেৰি বেড হপ, মানে বৰ বেয়া হপ। হপ মানে এইটো এনিয়ে কৈছে, হপক কৈছে বৰ বেয়া হপ। এতিয়া চোৱা, উই শুড থিংক এবাউট আৱাৰ ফিউচাৰ, মানে আমি ভৱিষ্যতৰ কাৰণে কিবা সঞ্চয় কৰি ৰাখিব লাগে বুলি কৈছে। কোনে কৈছে, পৰুৱাই। উই শুড থিংক এবাউট আৱাৰ ফিউচাৰ, আমি ভৱিষ্যতৰ কাৰণে কিবা সঞ্চয় কৰি ৰাখিব লাগে। উই শুড ছেভ ছাম ফুড ফৰ উইণ্টাৰ, মানে আমি কিছু খাদ্য ভৱিষ্যতৰ কাৰণে সাঁচি থ'ব লাগে, মানে ভৱিষ্যতৰ কাৰণে আমি কিবা, মানে ইয়াত ভৱিষ্যত কোৱা নাই, উইণ্টাৰ বুলি কৈছে, মানে উইণ্টাৰ মানে জাৰকালি, মানে শীতকালি, আমি শীতকালিৰ বাবে কিবা কিছু খাদ্য সঞ্চয় কৰি ৰাখিব লাগে বুলি কৈছে। কোনে কৈছে, পৰুৱাই। এতিয়া চোৱা, এনিৱে, যি কি নহওক, আই উইল গিভ ইউ ছাম ফুড দিছ টাইম, মানে এইবাৰৰ বাবে মই তোমাক অলপ খাদ্য দিম, বাট অনলি দিছ টাইম, কিন্তু এইবাৰহে, বুজি পাইছা, কিন্তু এইবাৰহে সি কি কৈছে, তাক অকণ খাদ্য খাবলৈ দিব। এতিয়া চোৱাচোন, থেংক ইউ ভেৰি মাছ, মানে কি কৈছে যে হপে এনিক, মানে এনি মানে পৰুৱাক মানে থেংক ইউ, ধন্যবাদ জনাইছে, থেংক ইউ ভেৰি মাছ এনি। আই হেভ, এইটো আই হেভক স্পকেন ইংলিছত আইভ বুলি কয়, আইভ। এতিয়া মই আই হেভি কৈছোঁ। আই হেভ লাৰ্ণড এ লেচন, মই এটা পাঠ শিকিছোঁ। এতিয়া কি পাঠ শিকিছে চোৱাচোন, ফ্ৰম নাও, এতিয়াৰ পৰা, অন আইল ৱৰ্ক হাৰ্ড, এতিয়াৰ পৰা সি কঠোৰ পৰিশ্ৰম কৰিব বুলি কৈছে। আইল অলছ' ছেভ ফুড লাইক ইউ, ময়ো তোমাৰ দৰে খাদ্য সাঁচি থ'ম বুলি কৈছে। এতিয়া তোমালোকে এই হপ আৰু এনিৰ পৰা
এই সিহঁতৰ কথা বতৰাৰ পৰা কি বুজি পালা যে আমি সদায় কি কৰিব লাগে ভৱিষ্যতৰ কাৰণে খাদ্য মানে ভৱিষ্যতৰ কাৰণে টকা হওক পইচা হওক যি কি হওক মানে আমি সঞ্চয় কৰি ৰাখিব লাগে ইয়াৰ পৰা আমি কি শিকিলো এটুই শিকিলো বুজি পাইছা মানে আমি খালি নৃত্য আৰু গান বা ঘূৰি ফুৰি আমি দিন কটোৱাটো আমাৰ কাৰণে বেয়া আমি সদায় কি কৰিব লাগে যে ভৱিষ্যতৰ কাৰণে আমি ধন সঞ্চয় কৰি ৰাখিব লাগে বুজি পাইছা গতিকে ছাত্ৰীসকল আজি তোমালোকক এই দা আন্ট এণ্ড দা গ্ৰাছহপাৰৰ পঢ়ি পেলাই এইখিনি শিকিলো গতিকে নেক্সট ভিডিঅ'ত তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰ দেখুৱাই দিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ